আজি ইমান গৰম আৰু এইকেইদিন মানে গৰমে দি আছে, বৰষুণো দিয়ে আকৌ গৰমো দিয়ে। গতিকে মানে ভাবিছোঁ অকণমান আমাৰ এইফালে পথাৰ এখন আছে, এই কমাৰচুবুৰী গাঁৱৰে। গতিকে পথাৰৰ মাজলৈ যাওঁ, ধুনীয়া মানে পূৰা চাহ তাহ পৰি থাকে, তাত অলপমান বহি লৈ অকণ কথা চথা পাতোঁ আপোনালোকৰ লগত। বহুত গৰম ন, গতিকে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই পৰা ওলালোঁ, এতিয়া আমি অলপ যাওঁ পথাৰলৈ। গতিকে মই এটা আপোনালোকক বস্তু দেখাওঁ দেই, মানে ইমান গৰম ন, যে মানুহৰে গৰম লাগে সেইটো নহয়, এতিয়া আমাৰ গৰম লাগি আছে এটা প্ৰাণীৰো। চাওক দেখিছে নাই, ইয়াৰ ইমান গৰম, ছাইডতে কম্বল এটাও লৈ লৈছে আৰু পূৰা শুই আছে। আৰু ইয়াত ভাঁজটো দেখি এনেকুৱা লাগিছে যেন গোটেইটো একে ৰজা। আৰু লওক, ইয়াত তলাটো আছে ন, চাবিটো প্ৰথমতে ধুনীয়াকৈ মাৰি লওক। এইটো হৈছে চাবিটো, ৰ'ব। ইয়াত মানে ৰজাৰ মহাৰজাবিলাকৰ যে চাবি যে এগাল থাকে, এই তেনেকৈ চাবিৰপৰা বান্ধি থৈছে এই আমাৰ উত্তমে। মানে চাবিটো মানে চাব লাগিব দেই, কোনটো মাৰি লওঁ। গাছ পূৰা মাৰি আছে, চাওক তলা মাৰিছে, তলা আপোনালোকে বেলেগ নাভাবিব। এয়া চাওক, পঢ়াটো মানে বহুত দিগদাৰ আমাৰ ইয়াত। যাওঁ পথাৰত অকণ বহি লওক, গৰম মানে পূৰা গৰম লাগিছে ন, এয়া গৈ আছে আৰু আমাৰ উত্তমে ঘামি জামি পূৰা শেষ আৰু মানে পেকেটটো খুলি লওক, তাৰপিছত জামিটো সেইটো মাৰি লওক। আৰু সেইখন হৈছে পথাৰ, মানে ধুনীয়া লাগিছে আৰু পূৰা গৰমত মানে বহি আছে আৰু বতাহ লৈ। আমি মানে পাৰ্টি এটা লৈছোঁ আৰু বক্স এটা লৈছোঁ দেই, তাত গৈ আমি বক্সত গানো শুনিম, মানে মোবাইলটো লৈ লৈছোঁ আৰু পঢ়িম দেই। তাৰপিছত মানে এইটো দেখিছে ন, পথাৰ একদম কঠীয়া ৰোৱা হৈ গ'ল দেই, মজা লাগিছে দেই। দূৰৰ পৰা এবাৰ চাইডৰ ভিউজটো, ৰ'দটো মানে বহুত দিছে দেই, মানে ইমান ৰ'দ দিছে। এই ৰ'দত মানে আহিবই মন যোৱা নাই। তথাপি মানে ইয়াতে যিটো পুখুৰী এটা আছে, ইয়াত বোলে কাহিনী এটা আছে দেই, কাহিনী আমাৰ এই উত্তমেহে জানে, ই ক'বগৈ। আৰু এই পথাৰ সৰু সৰু আলিবোৰ দেখিছে নহয়, এই সৰু সৰু আলি দি আহিবলৈ মানে ভাল লাগে আৰু দেই। এতিয়া মানে কিবা ভাল লাগে আৰু আহি ন, কিবা পৰি যাওঁ লাগে দেই। এনেকুৱাত মই মানে আগতে যেতিয়া খোজকাঢ়িছিলোঁ, সৰু আছিল ন, মানে পৰোৱে প্ৰত্যেকবাৰে। এতিয়া মানে অকণ ডাঙৰ হ'লোঁ যে ইমান এটা নপৰোঁ আৰু। নাজাৰাটো কিন্তু মজা লাগিছে দেই, পৰিবই ধৰিছিলোঁ গাইছ, বহুত মজা নাজাৰা। আজি মানে আমি আহিছোঁ ন, সেই তাতো বেলেগ মানুহো আছে দেই, বেলেগ মানুহবোৰ মানে তাৰপিছত এই তাত মানে ইহঁতৰ গৰম লাগিছে দেই। আজি বতাহো ইমান মৰা নাই। তো এই পুখুৰীৰ কাহিনীটো আজি উত্তমে আমাক ক'ব। ইয়াক মানে কোনোবা খুৰা এজনে কৈছে বোলে এই পুখুৰীটোৰ কাহিনীটো, গতিকে এই যে কাহিনীটো ক'ব। ইয়াৰ মানে এটা চেনেল এটা আছে দেই, এলেক্স উত্তম ব্লগছ, তাতো মানে দিছিলে এইটো কাহিনীটো। ভাবিলে মানে মই এটা ভিডিঅ' এটা দি দিওঁ আৰু ধুনীয়াকৈ আপোনালোকে চাব পাৰিব। আৰু এটা আনিম বুলি ভাবিছিলোঁ, গাড়ীটো পাহৰি গ'লোঁ আৰু গাইছ। মানে দেখিছে নহয়, ইয়াতে গম পাই দুখীয়া মানুহৰ বক্সবোৰ কেনেকুৱা হয়, দেখিছে নহয়। মানে কি কয়, ইয়াৰ গোটেইখিনি পাৰ্টখিনি মানে গোটেইখিনি উলিয়াই দিলোঁ, মানে প্ৰয়োজনীয় বস্তু দুটাহে আছে, চুইচ টুইচ একো নাই দেই, ডাইৰেক্ট কানেক্ট কৰিব লাগে মানে। আৰু এইটো বক্সটোৰ ভিতৰত আছে গামোচা ৰচি দি বান্ধিবলগীয়া অৱস্থা, একোৱে নাই। আপোনালোকে লাইক এটা ছাবস্ক্ৰাইব এটা কৰিব আৰু এই দুখ যন্ত্ৰণা দেখি আমাৰ গাইছ। কি হ'ল এই পুখুৰীটো যে চাই লওক, এই পুখুৰীটো মানে কাহিনী এটা আছে মানে, এতিয়া খুৰা এজনে কৈছে, ইমান এতিয়া ক'ব কাহিনী ইমান সঠিককৈ নাজানো। খুৰাজনে কোৱা মতে এইটো পুখুৰীত আগতে কাঁহী বাচন ওলায়, যেতিয়া মানুহৰ মানে ঘৰত সকাম এনেকুৱা কিবা কিবি পাতে, যেতিয়া আগদিনা ইয়াত পুখুৰীটো তেনেকুৱা আবেলি পূজা চূজা কৰে, পূজা চূজা কৰি মেলি ৰাতিপুৱা কাঁহী বাচন এনেকুৱা ওলাই থাকে, লৈ যায়, আকৌ আনি পেলাই এনেকৈ পূজা চূজা কৰি পেলাই থৈ যায়। কাঁহী বাচন নিজে নিজে নাইকিয়া হৈ যায়। এদিন মানে এনেকুৱা এঘৰ মানুহে এনেকুৱা দুটা নে কেইটা কাঁহী বাচন বোলে এনেকুৱা ৰাখি থ'লে, তেতিয়াৰ পৰা কাঁহী বাচন নোলায় আৰু। কাহিনীটো মানে ইণ্টাৰেষ্ট আছে দেই, কাহিনীটো ক'লে। গতিকে মানে আৰু ইয়াত মাছো আছে দেই। ইয়াত মানে গোটেইখিনি গাঁওখিনিয়ে সমূহীয়াভাৱে মাছটো মাৰে, বছৰেকত 2 দিন বা 3 দিন মাৰে। এনেকৈতো পূৰা বিহুৱে চিহুৱে এনেকৈ মাৰে, কিন্তু মই দেখা নাই আজিলৈকে মৰা। দেখিলে আপোনালোকক দেখাম আৰু মানে ভাল লাগে দেই। মানে গছখিনি বহুত ধুনীয়াকৈ আছে দেই।
গছখিনি মানে চাৰিওফালে একদম গোটেই গছ গছনি ভৰপূৰ। মই ভাবোঁ কি এই জেগাটো যদি এটা মানে আৰু অলপমান মানে ধুনীয়াকৈ যদি গছ গছনি আৰু অলপমান ৰুই লৈ যদি এটা ছেভ কৰি লৈ ধুনীয়াকৈ যদি এটা পাৰ্ক এটা খুলি দিয়ে কিন্তু মানে ভাল লাগিব মানে কিয়নো এই পুখুৰীটোৰ মানে চাৰিওফালে বহুত ধুনীয়া ধুনীয়া গছ দেই আৰু গৰমটো ইয়াত ফিল নহয় মানে তাত দেই মানে ভাল লাগে আৰু চবেই আহে আৰু মানে এইবিলাক যেতিয়া পথাৰবিলাক আছে ন তাত ৰোৱনীবিলাকে ইয়াতে মানে ৰেষ্ট লয় আৰু সেইকাৰণে কেতিয়াবা আহোঁ আৰু মাজে মাজে আহিলে আমি দুই এটা ৰেষ্ট লওঁ আৰু ভিডিঅ' চিডিঅ' বনাওঁ ৰিলচ ভিডিঅ' গৰম দিছে অলপ মানে গা চা ধুই লওঁ খোৱা মানে আমি লগৰ সাঁতুৰি আছে গতিকে দেখা ধুনীয়াকৈ দেখা আৰু দলে যা আপোনালোকক ব্লগটো দেখালোঁ গতিকে আপোনালোকে যদি চাই ভাল পালে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব থেংক ইউ বাই